পোনপ্ৰথমতে সকলো মোৰ বন্ধু বান্ধৱীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আচলতে আমি আহিলোঁ বন্ধু সূৰ্যহঁতৰ ঘৰলৈ সি খবৰ কৰিলে যে আমাৰ ঘৰত তোমালোকে বহুত দিন অহা নাই ভাত খাবলৈ আহিব লাগিব এদিন সি বোলে আজি আমাৰ কাৰণে কিবা স্পেচিয়েল বনাইছে আৰু মই বহুত দিন ভিডিঅ' বনোৱা নাই আগতে বনাইছিলোঁ ব্লগবিলাক আৰু এই চেনেলটোত মোৰ গানবিলাকো দি থাকোঁ যিবিলাক মই গাই থাকোঁ কৰি থাকোঁ আচলতে আমি আজি মৰাণত থকা 4-5 দিনমান হ'ল ইভাগে বাৰু থাকোঁৱে মৰাণতে কিন্তু হ'লেও আমি নতুনকৈ ছেটআপ এটা কৰিছোঁ গানবিলাক গাই থাকিবৰ কাৰণে আপোনালোকৰ কাৰণে এইকেইদিন এটা দুটা গাই দি আছোঁ সকলোৱে বৰ ধুনীয়াকৈ মৰম দিছে আৰু ভাবিছোঁ সকলোৱে মৰমবিলাক দি থাকিব আচলতে আৰু সি এতিয়া আমাক ভাত খাবলৈ মাতিছে কিনো খুৱাব তাকে গৈ চাওঁচোন সকলোৱে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব দেই ভাতৰ ৰান্ধনি সূৰ্য এইফালে পূৰা সি ড্ৰেছত আছে মাহঁত নাই বাকী আমাৰ পোৱালীয়ে ভাত খালে ইয়াত চাওক পোৱালী মানে এইকেইদিন অকণমান হাৰামি হৈছে সি পোৱালী অকণমান ব্যস্ত হ'ব লৈছে আকৌ ঠিক আছে আমি ভাতটো খাই লওঁ ই মানে ধুনীয়াকৈ বনাইছে খাই লওঁ তাৰপিছত কিবা কিবি এডোখৰত আজি গান চান গাব লাগিব গিটাৰ চিটাৰ লৈ সকলোৱে চাই থাকিব খাই হৈ গ'ল কিন্তু ভাত খোৱাখিনি আপোনালোকক নেদেখালোঁ আৰু সূৰ্যই বৰ ধুনীয়াকৈ কণীদম বনাই দিলে ভাল লাগিলে খাই আৰু গৰমত কিন্তু বেলেগ এটা বস্তু দিছে ৰঙালাও লগত যদি গাহৰিটো হ'লহেঁতেন আৰু মানে অৱস্থা বেয়া হ'লহেঁতেন তোমাৰ আমাৰ এইফালে খুব মৰমৰ এটা এজনী আছে দেই এগৰাকী আছে মানে আমি যোৱাবাৰ আহোঁতে খুব ধুনীয়াকৈ গান চান গাই মেলি নাচি দেখাইছিলে এটাক দেখাই দিম আৰু কিবা এটা কৈ দিয়কচোন এটা ভিডিঅ'টো কিবা এটা কৈ দিয়ক আপুনি খুব তোমালোকক দেখি মনটো ভাল লাগিলে হয় সদায় আশীৰ্বাদ কৰি থাকিবলৈ কৈছোঁ আইতাই কিন্তু আমাক খুব মৰম কৰে নিজৰ ল'ৰা দৰে বন্ধু সূৰ্যই মোৰ হাতত আনি পিনে গিটাৰখন দি দিলেহি আচলতে গিটাৰখন দিলেনো কেনেকৈ গান এটা নগৈ থাকোঁ হয় নাই আৰু গান গাই ভাল পোৱা মানুহ যিহেতু আচলতে বহু পুৰণি গীত এটি গাবলৈ চেষ্টা কৰিছোঁ আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ ককাইদেউ প্ৰণৱ ককাইদেউবাহৰ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ধৰণি দেও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাম নিবিচাৰো মৰম কোমল পৰক মাথো দুচকুৱে চাম দূৰে দূৰে ৰলে তুমি সপোনে সপোনে দেখা পাম সপোন ভাগি গ'লে তুমি কান্দি কান্দিও সুখ পাম কান্দি কান্দিও সুখ পাম আচলতে গীটাৰখন বৰ ভালকৈ বজাব নাজানো হ'লেও গীত এটি গাই দিলোঁ বাকী আমি এতিয়া ৰুমলৈ যাব লাগিব আচলতে মোৰ বন্ধু এজনো ৰখি আছেই ৰুমত গৈ আপোনালোকক আৰু এটা বস্তু দেখাম সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব দেই ৰুমলৈ যাবলৈ ল'লোঁ আইতা ক'ত গ'ল অ' আইতা চাওঁ এইফালে আহক আইতা নাথাকিলে ভাল নালাগে আমাৰ সূৰ্য ক'ত গ'ল চাওঁ ঐ ই কুকুৰটো মোক ই কামুৰিব লৈছিলোঁ হয় নেকি ই মানে মোক প্ৰথমতে আহোঁতে একশ্যন কৰিব লৈছে আইতা কামুৰিছিলে অলপতে কুকুৰে আজি দিছিলে মোক ক'ত আইতা ক'ত আমি যাওঁগৈ কি ক'ব এতিয়া বাই 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 এইফালে সকলোকে বাই বাই দিলোঁ সকলোকে বাই বাই আইতা যাওঁ দেই আকৌ আহিম থাকক ঠিক আছে ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাই থাকক আমি ৰুমত গৈ আছোঁ দেই আহি আছে মৰমৰ অভিয়ে বোলে মোলৈ চিপছ লৈ আহিছে ইয়াৰ কাৰণে চিপছ লৈ আনিছোঁ সৰু হোৱা হ'লে চকলেট আনিলোঁ হয় এতিয়া চকলেট নানিলোঁ আৰু মানে বেলেগ বস্তু নাখাওঁ যে চিপছ লৈ আহ ইয়াক মানে যেতিয়াই লগ পাওঁ আমি জেং হৈ যায় পূৰা জেং হ'ব নেকি আজি জেং হ'ব লাগিব বোলা ওপৰলৈ বোলা সেই ৰুম পাই গ'লোহি আৰু মোৰ চুলিখিনি আজি কাটিম বুলি ভাবিছিলোঁ সময় নহ'ল কাটিবলৈ বৰ দীঘলে আছে বৰ বেয়া দেখিছে আৰু মই কৈছিলোঁ যে মোৰ বন্ধু এজন আহি আছে বুলি সি আহি পিনে ৰুম পালেহি বাৰু তাক লগ কৰিলোঁ আৰু তাক মই বিচাৰি উলিয়াইছোঁ গাঁৱৰ পৰা মাতি আনিছোঁ তাক সি মানে নাহে খুব লাজ কৰি থাকে এইটো আৰু সি খুব ধুনীয়া দোহাৰ কৰা ন দোহাৰ ভাওনা দোহাৰ গায় উঠাচোন লক্ষ্যজিৎ কলিতা খুব ধুনীয়া গায়ো আৰু তাৰ লগত আহিছে বন্ধু কি যে নামটো মোৰ নাম শ্ৰী বীৰেন সিং মজা কিবা এটা কোৱা লক্ষ্য এতিয়া গাঁৱৰে ল'ৰা আমাৰ ইয়াতে আহি পিনি মৰাণত আহি পিনি ষ্টুডিঅ' এটা খুলি আছে গতিকে সকলো আহক কম দামতে নতুনকৈ খুলিছে নতুনকৈ চেনেলটো বনাইছে সকলো আহক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব আৰু সি বৰ ধুনীয়া গান গায় আচলতে ইয়াত ভাইটিত আছে সিও কাম কৰে
গোটেই কামখিনি সিয়ে কৰে আৰু আমি ইয়াত এই ছেটআপটোৰ পৰা বাৰু এইকেইদিন কভাৰ চভাৰ কিবাকিবি গাই মেলি দি আছোঁ কভাৰ চংবিলাক আপোনালোকে সকলোৱে চাইছে চাগে আৰু বহুতখিনি মৰম দিছে খুব ভাল লাগিছে আৰু আপোনালোকে মৰম দিলে কামবিলাক কৰি যাবলৈ আমি সাহস পাওঁ আচলতে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বিশেষ একো নাই ভিডিঅ'টোত হ'লেও ভিডিঅ' কৰি ভাল পাওঁ যেতিয়া নেকি গান গাই ভাল পাওঁ যেতিয়া নেকি কৰিলোঁ দিনটোনো কি কৰি আছোঁ আপোনালোকক দেখালোঁ ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানে কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম এটা কথা ক'বলৈ থাকি গ'ল এতিয়া মই আৰু এটি কভাৰ চং গাবলৈ লৈছোঁ আজিকালি মানে দি দিম আপোনালোকৰ মাজলৈ সকলোৱে মৰম কৰিব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ